নমস্কাৰ আজি সকলো ছাত্ৰ ছাত্ৰীক সামৰি পৰীক্ষাৰ বাবে আমি কেনেদৰে হাজু হ'ব লাগে পৰীক্ষাত আমি কেনে কি উপায় অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে এটা ভিডিঅ' বনাবলৈ আগবাঢ়িছো এতিয়া কিন্তু আমি কিছুমান বিশেষ নীতি বা কিছুমান বিশেষ টিপছ মানি চলিও আমাৰ পৰীক্ষাৰ বহিখন যিজন নিৰীক্ষকে চাব তেওঁ অলপ হ'লেও প্ৰভাৱ পেলাব পাৰো বা তেওঁ প্ৰভাৱান্বিত কৰিব পাৰো এতিয়া আমি সেই টিপছবোৰ কি চাও আসলতে পৰীক্ষাৰ বহিছোৱাটোৰ লগত এটা মনোবৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে এটা সাইকোলজিক্যাল এফেক্ট বা ফেনোমেনন জড়িত হৈ থাকে কাৰণ একোজন নিৰীক্ষকে একেলগে 50ৰ পৰা কোনোবাই 100 লৈকে বহি চায় আৰু তেতিয়া তেওঁ যেতিয়া বহিখিনি চায় তেতিয়া নিশ্চিতভাৱে তেওঁৰ মনৰ এটা প্ৰতিখন বহিয়ে ক্ৰিয়া কৰে আৰু তেওঁ ইখন বহিৰ লগত ইখন বহিৰ এটা তুলনা কৰি চায় আৰু সেই কাৰণে নিৰীক্ষকজনক যদি আমি অলপ হ'লেও প্ৰভাৱ পেলাব পাৰো তেতিয়া হলে আমাৰ পৰীক্ষাৰ নম্বৰটোৱে সেই প্ৰভাৱৰ পৰা নম্বৰটো আমি পাব পাৰিম এতিয়া নিৰীক্ষক এজনে বহি চাই থাকোতে যদি কেইবাখনো ভাল ছাত্ৰৰ বহি চাই তাৰ পিছত যদি এখন এনেকুৱা বহি চাই যিখন এজন দুৰ্বল ছাত্ৰ তেতিয়া হলে তেওঁ স্বাভাৱিকতেই নম্বৰৰ হাৰ সেই বহিখনত কমি যাব তাৰ বিপৰীতে যদি কেইবাখনো কম নম্বৰ পোৱা বহি চাই আৰু তাৰ পিছত যদি অলপ ভাল এখন বহি চাই এজন উন্নত মানদণ্ডৰ ছাত্ৰ এখন বহি চাই তেতিয়া হলে নিশ্চিতভাৱে হয়তো জুখতকে তেওঁ অকমান বেছি নম্বৰ দিব কাৰণ তেওঁ আগৰ পৰা কেইবাখনো বেয়া বহি চাই অলপ যেতিয়া ভাল পায় তাত তেওঁৰ মনোবৈজ্ঞানিক প্ৰক্ৰিয়াই ক্ৰিয়া কৰে আৰু তেওঁৰ নম্বৰটো বেছি হৈ যায় এতিয়া আমি কি ধৰণেৰে এই যিজন বহিছোৱা মানুহ নিৰীক্ষক যিজন এক্সামিনাৰ তেওঁক কেনেকৈ প্ৰভাৱ পেলাম প্ৰথমে আমি আমাৰ হাতৰ আখৰ ভাল কৰিব লাগিব হ্যান্ড ৰাইটিং মেইন পইণ্ট যে আমি এখন বহি যেতিয়া মেলি লওঁ এজন নিৰীক্ষকে যেতিয়া এখন বহি মেলি লয় প্ৰথমে তেওঁ আখৰ কিটাত চকু পেলায় এতিয়া কথা হ'ল সকলোৰেতো হ্যান্ড ৰাইটিং ভাল নহয় যেতিয়া হ্যান্ড ৰাইটিংটো আসলতে সৰুতেই গঢ় লয় কিন্তু হ্যান্ড ৰাইটিংটো আমি পাছতো ভাল কৰিব পাৰো এনেকুৱা নহয় যে হ্যান্ড ৰাইটিং এবাৰ বেয়াকে আমি প্ৰেক্টিছ কৰিলো পাছত আৰু মই কেতিয়াও ভাল কৰিব নোৱাৰো কিন্তু সকলো কামৰে যিকোনো বয়সতে আমি কৰিব পাৰো চেঞ্জ এটা আনিব পাৰো সেইকাৰণে আমি পাৰিলে হ্যান্ড ৰাইটিং চেঞ্জ কৰিব লাগে যাৰ যোনে ভাবে যে বেয়া হ্যান্ড ৰাইটিং তেওঁ ভাল কৰিবলৈ চেষ্টা কৰিব লাগে নাইবা হ্যান্ড ৰাইটিং যেনেকুৱাই হওক তেওঁ সেই হ্যান্ড ৰাইটিং খিনি বা হাতৰ আখৰখিনি বুজি পোৱাকৈ যাতে আন এজনে পঢ়িব পাৰে তেনেকুৱাকে লিখিব লাগে আৰু যেতিয়া কোনো ধৰণৰ পকাই লিখা হয় একো কথা বুজি নাপায় তেতিয়া হেতুৱে নিৰীক্ষকৰ মনত বিৰূপ প্ৰভাৱ পেলায় আৰু নিৰীক্ষকে কেতিয়াবা শুদ্ধ উত্তৰো পঢ়ি চাবলৈ যত্ন নকৰে হেতু এটা হ্যান্ড ৰাইটিংৰ অপ্ৰভাৱ তাৰ পিছত ক্লিনলিনেছ বা পৰিষ্কাৰ পৰিচ্ছন্নতা এজন ছাত্ৰই যেতিয়া পৰীক্ষা দিব তেওঁৰ হ্যান্ড ৰাইটিং হয়তো বেয়া হ'ব পাৰে তথাপিও তেওঁ আখৰবোৰ যদি পৰিষ্কাৰ কৰি লিখে বা লিখাৰ মাজত কিবা ভুল হলে কাটোতে গোটেই ঘঁহি লেতেৰা কৰি নাপেলায় মাত্ৰ এডাল আঁক মাৰি কাটে তেতিয়াও তেওঁ নিৰীক্ষকক প্ৰভাৱিত কৰিব পাৰে কেতিয়াবা দেখা যায় যে কাৰোবাৰ হ্যান্ড ৰাইটিং বহুত ভাল কিন্তু তেওঁ কি কৰিছে কিবা এটা ভুল হৈ গোটেইখন কাটি কোলা কৰি পেলাইছে সেইবোৰ ক্ষেত্ৰত হ্যান্ড ৰাইটিং ভাল হলেও কোনো কামত নাহিব তাৰ পিছত গেপ বিটুইন লাইনছ দুটা শাৰীৰ মাজত থকা ব্যৱধান আমি সাধাৰণতে ক্লাছত যেতিয়া নোট লিখো আমি খুব কম গেপত লিখিব পাৰো কেতিয়াবা খৰকে লিখোতেও তেনেকুৱা হৈ যায় কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব যাতে দুটা শাৰীৰ মাজত যথেষ্ট ব্যৱধান থাকে যাতে খুব সহজতে পঢ়ি যাব পাৰি বস্তুটো পঢ়াত কষ্ট হলে মানুহে যেতিয়া এজন নিৰীক্ষকে বহুত বহি চায় বা একেলগে 10খনো বহি চায় তেতিয়াও তেওঁ কিন্তু হেতুত বিৰক্তি অনুভৱ কৰে যদি খুব কষ্ট কৰি পঢ়িবলগীয়া হয় গেপ বিটুইন টু ডিফাৰেন্ট আনসাৰ্স আৰু এটা পইণ্ট হ'ল যে দুটা পৃথক প্ৰশ্নৰ উত্তৰৰ মাজত ব্যৱধান তাৰ মানে ধৰা হওক যে আমি 4 নম্বৰ প্ৰশ্নটো কৰিলো তাৰ পাছতে একদম অকণো ঠাই নোহোৱাকে আমি লাইনৰ নিচিনাকে লিখিয়ে 5 নম্বৰ প্ৰশ্নটো ষ্টাৰ্ট কৰি দিলো হেতু হ'ব নালাগে দুটা পৃথক প্ৰশ্নৰ উত্তৰ যেতিয়া কৰা হয় তেতিয়া অলপ লাইন গিটাতকে বেছি গ্যাপ ৰাখিব লাগে ব্যৱধানটো বেছি হ'ব লাগে কিন্তু কেতিয়াবা দেখা যায় যে দুটা প্ৰশ্নৰ উত্তৰৰ মাজত ছাত্ৰ-ছাত্ৰীয়ে ব্যৱধান নেৰাখে আৰু তেতিয়া নিৰীক্ষকে খৰকৈ যেতিয়া বহি চায় তেতিয়া বেলেগ উত্তৰ বুলি গমেই নাপায় কেতিয়াবা কাৰণ একেটা বিষয়তো দুটা তিনটা প্ৰশ্ন সুধিব পাৰে উদাহৰণস্বৰূপে মই এটা অৰ্থনীতিৰ উদাহৰণ দিছো 4 নম্বৰ প্ৰশ্নটো সুধিছিলে যে ডিফাইন ডিমাণ্ডৰ সংজ্ঞা দিয়া 5 নম্বৰ প্ৰশ্নটো সুধিলে যে মেনশন টু টাইপস অফ ডিমান্ড যদি যিজন পৰীক্ষাৰ্থী তেওঁ যদি
5 আৰু 4 ডিস্টিংকে বা চকুৰে মনিব পৰাকে ভালকে নিলিখে আৰু গ্যাপ যদি নাৰাখে দুটা প্ৰশ্নৰ মাজত নিৰীক্ষকে ভাবিব যে তেওঁ প্ৰথম প্ৰশ্নটোতে তাতে উদাহৰণ দিছে তেনেকুৱা ধৰণে ভাবিব পাৰে আৰু খৰকে বহি চাওঁতে কেতিয়াবা এইটো হ'ব পাৰে সেইকাৰণে আমি সদায় এইটো কথাত নিশ্চিত থাকিব লাগিব যে যাতে দুটা প্ৰশ্নৰ মাজত যথেষ্ট ব্যৱধান ৰাখিছে লিখোতে উত্তৰটো কৰোতে তাৰ পিছত আহিলে নাম্বাৰিং অন দ্য কোৱেশ্চনছ প্ৰশ্নৰ যেটো নাম্বাৰ থাকে উত্তৰৰ ক্ৰমিক নম্বৰ সেই নম্বৰটো দিয়াত যাতে ভুল নহয় আমি কেতিয়াবা এনেকুৱা কৰো যে উত্তৰ বহিত ক্ৰমিক নম্বৰটো স্পষ্টকৈ নিলিখো নিৰীক্ষকৰ তেতিয়া খেলিমেলি হয় তাৰ উপৰিও যদি আমি 2ৰ a টো কৰিছো এখন পেজত 2ৰ a টো কৰিলো আৰু সেকেন্ড পেজখনত পাতটো লুটিয়ে b টো কৰিছো কিন্তু তাত 2 টো লিখা নাই আমি অকল b লিখিছো তেতিয়াও কিন্তু প্ৰজিজনে বহি চাই তেওঁৰ এটা কনফিউজন হ'ব পাৰে কাৰণ মাৰ্কিং বেলেগ বেলেগ থাকে আৰু তেওঁ কনফিউজনত হয়তো হেতু কিমানৰ নম্বৰ ধৰিব নোৱাৰিব পাৰে যদি কোৱেশ্চন পেপাৰখনত একেটা বিষয়ৰ পৰা দুটা বা তিনটা প্ৰশ্ন আহে সেইকাৰণে আমি যদি বেলেগ এটা পৃষ্ঠাত কৰিছো তেতিয়াহলে আমি 2b বুলি লিখিব লাগিব অকল b নহয় c টো কৰিলে 2c এনেকৈ লিখিব লাগিব সেই কথাটোত আমি খুব সতৰ্ক হ'ব লাগিব তাৰ পিছত অপচনেল কোৱেশ্চনছ ঐচ্ছিক বা বিকল্প প্ৰশ্ন কেতিয়াবা আমাৰ দেখা যায় যে নাইবা আমাৰ প্ৰশ্ন কাকতত সাধাৰণতে থাকে নাইবা থকা প্ৰশ্ন বা অৰ থকা প্ৰশ্ন কাকতত থকা ঐচ্ছিক প্ৰশ্নবোৰ ভালদৰে চাই কৰিব লাগে যা ভুলতো যাতে আমি গুটেকিটা প্ৰশ্ন নকৰো বহুতে পাঁচটা যদি প্ৰশ্ন থাকে তাৰ যিকোনো চাৰিটা বুলি কয় ভালকে নাচায় হেতু আৰু গুটেকিটা প্ৰশ্নই অলপ অলপ কৰা দেখা যায় হেতু আসলতে সময়ও নষ্ট হয় আৰু কেতিয়াও নিৰীক্ষকে এক্সট্ৰা নম্বৰ দিব বুলি আশা কৰিব নালাগে কাৰণ যেতিয়া বহি চাই এজন ব্যক্তিয়ে এজন নিৰীক্ষকে তেওঁৰ পুৰা এটো জ্ঞান থাকে যে তেওঁ কিদৰে প্ৰশ্ন কিমানটা 10 নম্বৰৰ প্ৰশ্ন আছে কেইটা 5 নম্বৰ প্ৰশ্ন আছে কাৰণে তেওঁ ঠগিবলৈ এটো ব্যৱস্থা কৰি যদি কোনোবাই ভাবে যে মই তেওঁ কমেই নাপাব এক্সট্ৰা নম্বৰ দিব হেতু একদম ভুল ধাৰণা হেতু কৰিব নালাগে হেতু কৰিলে আসলতে নিজৰে লোকসান হয় তাৰ পিছত আনসাৰ একৰ্ডিং টু মাৰ্কস নম্বৰ অনুপাতেহে উত্তৰ কৰিব লাগে পৰীক্ষাত এটা প্ৰশ্নত কিমান নম্বৰ আছে হেতু চাইহে উত্তৰ কৰিব লাগে যদি এটা প্ৰশ্নত 2 নম্বৰ থাকে তেতিয়াহলে প্ৰশ্নটো এক পেজ লিখা অৰ্থ নাইকিয়া মূল কনসেপ্টটো লিখিলেই হ'ল আৰু হেদৰে 10 নম্বৰ থকা প্ৰশ্ন এটা বহলাই লিখিবই লাগিব নিশ্চিতভাৱে মাত্ৰ 10 নম্বৰত যদি মাত্ৰ আধা পেজ লিখে বা এক পেজ লিখে তেতিয়াহলে নিশ্চিতভাৱে সকলোখিনি কথা তাত আহি নপৰে আৰু নম্বৰো কমিব তাৰ পিছত answer in points for some questions কিছুমান প্ৰশ্নৰ উত্তৰ ক্ৰম ভাগ কৰি দিবলৈ চেষ্টা কৰিব লাগে এতিয়া ক্ৰম ভাগ কৰি মানে কি এটা উদাহৰণৰ সহায়ত কৈছো যে যদি কোৱা হয় যে পণ্য বিনিময় প্ৰথাৰ দুটা অসুবিধা লিখা এটা এটা প্ৰশ্ন আহিছে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ একেটা পেৰাগ্ৰাফ কৰি যদি নিলিখি আমি 1-2 নম্বৰ দি পেলাই দুটা যেহেতু দুটা অসুবিধা লিখিব গৈছে নাম্বাৰ 1 অসুবিধা লিখিলো নাম্বাৰ 2 অসুবিধা লিখিলো তেনেকৈ লিখিলে নিৰীক্ষকৰ বেছি নিৰীক্ষকে ভাল পায় কাৰণ বস্তুটো স্পষ্ট হয় আৰু তাতে নম্বৰ কাটিবলৈ কোনো কথা নাথাকে আৰু যদি পেৰাগ্ৰাফটোতে হুমুৱাই দিছো হয়তো কম একেবাৰে এটা লাইন লিখা দেখিছে বা দুটা লাইন লিখা দেখিছে তাত 2ৰ ভিতৰত 2 নিদি একো দিব পাৰে কিন্তু যেতিয়া পইণ্ট কৰা যায় নিৰীক্ষকে তেতিয়া তেওঁ 2 দিবলৈ বাধ্য হয় দীঘল প্ৰশ্ন এদৰে লিখিব পৰা যায় এনেকৈ লিখিব লাগে এটা ইয়াত দীঘল প্ৰশ্ন লিখাৰ ক্ষেত্ৰত মই এটা উদাহৰণ কৈছো যে যদি প্ৰশ্ন আহিলে যে বিজ্ঞানৰ সুফল আৰু কুফলসমূহ বৰ্ণনা কৰা তেতিয়াহলে এই ক্ষেত্ৰত দেখা যায় যে যদি 10 নম্বৰ থাকে তেতিয়া আমি সুফল 5টা লিখিলো পইণ্ট আৰু কুফল 5টা পইণ্ট লিখিলো তেতিয়াহলে কিন্তু নিৰীক্ষকৰ নম্বৰ কাটিবলৈ খুব সুবিধা কম থাকে কাৰণ তেওঁ 10টা পইণ্ট লিখিলে 10 পোৱাৰ সম্ভাৱনা যদি শুদ্ধকে লিখিছে তেতিয়াহলে 10 পোৱাৰ সম্ভাৱনা বেছি থাকে তাৰ পিছত ৰুল টু আনসাৰ লং কোৱেশ্চনছ দীঘল প্ৰশ্নৰ উত্তৰ কৰাৰ কিছুমান নিয়ম থাকে এতিয়া যদি আমি এই আগৰ প্ৰশ্নটোৰ কথাই কওঁ যে বিজ্ঞানৰ সুফল আৰু কুফলসমূহ ব্যাখ্যা কৰা ইয়াত 10 নম্বৰ আছে ইয়াত প্ৰশ্নটোৰ এটা আৰম্ভণি থাকিব লাগে আৰু এটা সামৰণিও থাকিব লাগিব আমি সবে সুফল আৰু কুফলবোৰ জানো কিন্তু প্ৰথম এটা আৰম্ভণি যদি লিখো তো এটা লিখাৰ নিয়ম দীঘল প্ৰশ্ন আৰম্ভণিত আমি কি লিখিম যে আমি লিখিম বিজ্ঞান কি আৰু ইয়াৰ লগত আমি মানৱ সমাজ কেনেদৰে জড়িত আৰু এইদৰে সামৰণিত আমি তাৰ পাছতে আৰম্ভণিৰ পাছত সুফল কুফলবোৰ লিখিলো তাৰ পাছত সামৰণিত লিখিম যে আমি সুফল কুফলবোৰ যদিও আছে তথাপি আমি বিজ্ঞানক বাদ দি থাকিব নোৱাৰো হেতু কথা আমি লিখিম আৰু হেদৰে প্ৰতিটো প্ৰশ্নৰ লং কোৱেশ্চনৰ 10 মাৰ্কৰ প্ৰশ্নৰ ক্ষেত্ৰত আমি এটা আৰম্ভণি আৰু শেষ দি ধুনীয়াকৈ বিষয়টো যদি সামৰো তেতিয়াহলে নিশ্চিতভাৱে নিৰীক্ষকে
হেতুত নম্বৰ নাকাটে 10 নম্বৰ তাৰ পিছৰ এটা পইণ্ট 10 নম্বৰ পইণ্ট ট্ৰাই টু টাচ এভৰি কুৱেশ্যন প্ৰতিটো প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিব লাগে আমি প্ৰশ্ন কাকতখনত কেতিয়াবা এনেকুৱা হয় যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে 10 নম্বৰ থকা প্ৰশ্ন এটা যদি অলপ জানে তেওঁ একেবাৰে ডেফিনিশ্যনটোৱে জানে তেওঁ এৰি থৈ আহে প্ৰশ্নটো মই নাজানো 10 নম্বৰৰ কাৰণে কি লিখিম কিন্তু এটো কৰা অনুচিত এৰি থৈ আহিব নালাগে কিন্তু সংগতিহীন কথাও লিখিব নালাগে 10 নম্বৰ আছে কি যিটো জানে হেতুকে লিখিছে বলে হেতু বুধাই নাই তেনেকুৱা কথা লিখিব নালাগে কাৰণ তেনেকুৱাই নিৰীক্ষকক বিৰক্তি দিয়ে সেইকাৰণে সঠিক উত্তৰটোৰ যদি অলপো জানে সেইটো অন্তত লিখিব লাগে কাৰণ 10 নাপালেও তেওঁ অন্তত 2 পোৱাৰ সম্ভাৱনা থাকে আৰু পৰীক্ষাত 2 নম্বৰো বহুত মূল্যৱান সাধাৰণতে দেখা যায় যে যিবোৰ ছাত্ৰ ছাত্ৰী অতি দুৰ্বল মানে যেনে তেনে পাছ কৰিবহে পাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই পৰীক্ষাত প্ৰশ্ন এৰি অহাটো বৰ বিপদজনক হ'ব পাৰে কাৰণ কিয় তেনেকুৱা ছাত্ৰ ছাত্ৰী সাধাৰণতে পাছ কৰাবলৈ চেষ্টা কৰা যায় যে মানে তেওঁ কিন্তু এতিয়া যদি উত্তৰেই নকৰে তেতিয়াহ'লে পাছ কেনেকৈ কৰাব তেওঁ নিলিখিলে একো বহিত আৰু সেইকাৰণে তেওঁ যদি এটা লাইনো জানে এটা শাৰীও বা এটা সৰু কথাও জানে সেই বিষয়টোৰ ওপৰত সেইটো অৱশ্যে লিখি আহিব লাগে কিন্তু ভুলতো কেতিয়াও প্ৰশ্নত যিটো খুদে সেই প্ৰশ্নটো নাজানে বলে বেলেগ এটা প্ৰশ্নহে জানে সেইটো তাত লিখি আহিব নালাগে হেতুৱে খুব বিৰূপ প্ৰভাৱ পেলায় আৰু নিৰীক্ষকৰ খং উঠাটো এটা স্বাভাৱিক কথা এই সমূহ উপায় মানি চলিলে আমি পৰীক্ষাৰ যেটো মূল বিষয় সেই বিষয় কিন্তু আমি জানিবই লাগিব তাৰ উপৰিও যদি আমি এইখিনি ফলো কৰো তেতিয়াহলে নিশ্চিতভাৱে আমি পৰীক্ষাত নম্বৰ নেহেৰুৱা কাৰণ এজন ব্যক্তিয়ে যেতিয়া এখন বহি পৰীক্ষা কৰিব নিশ্চিতভাৱে তেওঁ সেই বহিখনৰ কিছুমান কথাই তেওঁ প্ৰভাৱ পেলাব কেনেকুৱা ধৰণে লিখিছে কিমান সাফা কে লিখিছে বিষয় জ্ঞান কিমান আছে প্ৰশ্নৰ নম্বৰ কেনেকৈ দিছে এইবোৰ বিষয়ও পৰীক্ষাৰ বহিত নম্বৰৰ ক্ষেত্ৰত কিন্তু বহুত ক্ৰিয়া কৰে আৰু সেই কাৰণে মই এই ভিডিওটো ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে বনালো যদি তোমালোকে ভাল লাগে তোমালোকৰ বন্ধুবৰ্গৰ মাজতো শেয়াৰ কৰিবা কাৰণ এইটো সকলো পৰীক্ষাৰ কাৰণে কোনো এটা পাৰ্টিকুলাৰ ক্লাছৰ কাৰণে নহয় সকলোৰে কাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে গোটেই পৰীক্ষাৰ জীৱনত একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে এই কথাখিনি নিশ্চিতভাৱে ফলো কৰিব লাগিব আৰু নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই এইখিনি তোমালোকক কৈছো আশা কৰো তোমালোকৰ ইয়াৰ পৰা সুফল লাভ কৰিব পাৰিবা ধন্যবাদ